Hello guys, my YouTube channel Assamese American vlogs. তো গাইজ বলক আমাৰ এইটো অঞ্চলত থকা কিছুমান ঠাই আপোনালোকক দেখুৱাও। তো গাইজ বলক তো গাইজ আমি আহি বনগাঁও পালোঁ। তো বলক আগলৈ যাই থাকোঁ আৰু আপোনালোকক দেখুৱাম যিখিনি পাৰোঁ। তো বলক গাইজ। তো গাইজ চাব পাৰে বনগাঁও মাদ্ৰাছা চক পালোঁ। বৰ্তমান বৰষুণ নাই। তো গাইজ চক হঠাৎ বৰষুণ মাৰি দিলে, এতিয়া বৰষুণ নাছিল। কি ক'ব বতৰৰ মহিমা। দে আৰু উপায়তো নাই। তো গাইজ ৰাস্তা চক না ইমান গাঁটা বম গাঁটা আছে। দাপনা বিহে গেছি। যি ৰাস্তা গাইজ ক'লো না আৰু গাইজ অকস্মাত গাঁটা আহিছে। তো গাইজ আমি আহি বালাপাৰা পালোঁ। ইয়াতে নামান ৰখিছোঁ, জিৰাইছোঁ। এই আগত ৰাস্তা আছে এইটো বেলসৰক যাওঁ। এতিয়া বেলসৰক যাই আছোঁ আমি। এতিয়া আগত লগ পাইছোঁ গাইজ। তো গাইজ চাব পাৰে এইখন বেলসৰৰ ফিল্ড। ইয়াত বৰ্তমান খেলা খেলি আছে। তো গাইজ ইয়াত জুবিন দাও আহিছিল কিছুদিন আগত। জুবিন দাক চাব আহিছিলোঁ আমি। কি কোবাইছে আমাক আৰ্মি পুৰা কৰিছিলোঁ। মাৰিছে কিন্তু আৰু ইয়াত চাওক খেলা খেলি আছে সৰু ছোৱালীবিলাকে।
গাইছ এক বিচাৰিছোঁ ৰ'ব ক'ত নহয়ছি তো আইছি পেচাব কৰিব গৈছিল বোলে দে পতা দে তো গাইছ চক কি এটা সুন্দৰ পৰিৱেশ সন্ধিয়া চাই ল'ব এই গাইছ মই পেচাব কৰিব ৰাখিছিলোঁ গুচি গ'ল বিচাৰি আছে মই পাগলা কৰি দছ নাই বিচাৰি আছে তকো গৈছিলে ইমান টাইম পেচাব কৰোঁতে ইমান টাইম লাগে নহয় মস্ত টান কৰিলে পেচাব কৰিব লাগিছিল মোৰ অলপ ৰখিলোঁ তাতে আমি বহুত জাগা ঘূৰিলোঁ বৰ্তমান ভাগৰ লাগিছে ভাগৰ লাগিছে তাৰমানে ফাৰ্ষ্ট আমি হেৰিত গ'লোঁ ফাৰ্ষ্ট গ'লোঁ বুনগাঁও তাৰপিছত গ'লোঁ আমি বালাপাৰা আৰু এনেকৈ বেলচৰে ঘূৰি আহিলোঁ আমাৰ ৰেষ্ট লৈছোঁ বেয়ামপুৰতে ৰেষ্ট লৈছোঁ কিবা কবি নেকি দে তো গাইজ ভিডিঅ'টো এখানি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট ভ্লগ